তোৰে মনে গ'লে মোৰে মনে গ'লে কি কৰিব জাতি গ'লে বিহুলৈ কেইদিননো বাকী আছে মই অকলে কাম কৰি কৰি মৰো এই ছোৱালীজনীৰ শুই উঠিবই হোৱা নাই বুলি ৰঙিলীৰ মাকে ভৰ ভৰাই ফুট চাই এসোপা সানি কাঁহৰ বাচনবোৰ খহি খহি ধুই থাকিল গল হেকাৰি এটা মাৰি কি হলো ৰঙিলীৰ মাক বুলি ৰঙিলীৰ দেউতাক আহি কোৱাৰ পাৰ পালেহি কিটো হ'ব আৰু আপোনাৰ চকুতো একো নপৰে গছগছকৈ গাভৰু ছোৱালীজনী বেলি মূৰৰ ওপৰত উঠিব হ'ল শুই আছে ঘৰখনত কামৰ কতও নকৰে আনৰ ঘৰত গৈ কি কৰিব গৈ আগদুৱাৰেদি গৈ পিছ দুৱাৰেদি খেদা খাই আহিব ঘৰৰ কাম বন এটাত মাকক সহায় কৰি দিয়াৰ সলনি পেট পেলাই শুইয়ে থাকে হে সেইটো কথাৰ কাৰণে ভৰ ভৰাই আছা নেকি হেৰা মোৰ ছোৱালীজনীৰ শুৱা সৰক নেদেখিবা দেই শুই লওক দিয়াচোন মাকৰ ঘৰতে বিয়া হৈ যোৱাৰ পিছত জানো এনেকৈ শুই থাকিব পাৰিব হ'ব তাইৰ ফালে মাতিব নালাগে মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই ল'লে মোৰ কথা একো নুশুনা হ'ল জীয়াকে হওক দিয়াচোন আগলৈ পিছলৈ বুলিবলৈ মোৰ কোনেনো আছে তাইৰ বাহিৰে তুমি কথা শুনে নাথাকিবা দেই মোৰ ছোৱালীক হাউতকৈ গাটো ধুই আহা মোক ফিকা চাহ এবাতি দিয়াহি মই মহলদাৰীৰ ঘৰলৈ যাব লাগে দৈ টেকেলিৰ কথা আগতীয়াকৈ কৈ থ'ব লাগিব নহ'লে বিহুৰ সময়ত নাপামেই হয়তো মই পাহৰিছিলোঁ কথাটো মোৰ হ'লেই গৈ আছোঁ ৰ'ব জুইকুৰা জ্বলাই দিয়ক গৈচোন পানী উতলে মানে মই গৈ পামগৈ বাচনবোৰ আওখালি পানী চাংখনত থৈ ৰঙিলীৰ মাকে ভাবিলে ঠিকেই কৈছে ৰঙিলীৰ দেউতাকে বিয়াৰ পিছত শহুৰৰ ঘৰত ক'ত শুবলৈ পাবগৈ ৰাতি নোপোৱাৰ পৰা ৰাতি দুপৰলৈকে এবাৰে খাটিব লাগিব ৰঙিলী জগাবলৈ গৈ দেউতাকে মাত্ৰ যিমান মিহি কৰিব পাৰে সিমান মিহি কৰি মাতিলে ৰঙিলী আই ৰঙিলী উঠ আকৌ বিহুৰ কাম বন এখন কৰি মাৰক সহায় কৰি দে আকৌ অকলে কিমান নকৰিব মাৰে কৰি দিম বিদায় ৰচোন অলপ শুবলৈ দে লেনিয়া মাত এটা উলিয়াই ৰঙিলীয়ে ক'লে সেইটো মাত উলিয়ালে ৰঙিলীৰ দেউতাক পমি যায় শুই থাক বিচনাতে চাহ ভাতৰ যোগান ধৰিম মাৰ চাকৰণী আছেই কিহৰ চিন্তা তিতা কাপোৰে সৈতে কবিকৈ ভিতৰলৈ সোমাই অহা মাকে ক'লে ৰঙিলী জাপ মাৰি উঠি বহিল আৰু ৰঙিলীৰ দেউতাক পাকঘৰলৈ উঠি গ'ল মুখ ধুই উঠি ৰঙিলী গৈ দেউতাকৰ কাষত বহিলগৈ মাকে দেখি আকৌ বকনি আৰম্ভ কৰিলে হেৰৌ বাঁহী গাৰে দেউতাৰক কিয় চুব লাগে আজিকালি ধৰি লোকৰ ঘৰ ধৰি খাব লাগিব জ্ঞানৰ গতও নাই এই ছোৱালীজনীৰ আনৰ ঘৰ ধৰি খাব লাগিব বুলি কোৱাত ৰঙিলীক লাজ লাগি গ'ল পদ্ম ককাইদেউলৈ মনত পৰিল তাইৰ পদ্মই ৰঙিলীক এই বহাগতে পলুৱাই নিম বুলি ঘৰ সজা কাম আৰম্ভ কৰিছে পদুমণি গাঁৱত প্ৰতিটো বহাগতে কোনোবা নহয় কোনোবা ছোৱালী পলাই যায় বিহু নচাৰ চলেৰে হিয়া দিয়া লোৱাৰো আদান প্ৰদান হয় ডেকা গাভৰুৰ মাজত সেইবোৰ অতীজৰ পৰা চলি অহা কথা ৰঙিলীৰ মাকো দেউতাকলৈ পলাই আহিছিল অতি কম বয়সত যৌথ পৰিয়ালত কামৰ কষ্ট পাই ৰঙিলীৰ মাকৰ স্বভাৱ খিংখিঙীয়া হৈ পৰিছিল হ'লেও গালিৰ চলেৰে তেওঁ জীয়েকক জীৱনৰ শিক্ষা দি আহিছিল ৰঙিলীয়ে বুজি পাইছিল বাবে কোনো দিনে প্ৰতিবাদ কৰা নাছিল দে আই চাহ এবাতি দে চাহ খাই পৰ্দাবোৰ ধুই দিম দে মাকে সন্তোষেৰে ৰঙিলীৰ মুখলৈ চালে ছোৱালীজনী বুজন হ'ল সোনকালে বিয়া দিব লাগিব কাৰোবাৰ চকু পৰাৰ আগতে মনতে ভাবিলে মাক লক্ষ্মীয়ে নিবিচাৰে ৰঙিলী তেওঁৰ দৰে পলাই বিয়া হোৱাটো এটা ভাল পৰিয়াল চাই ৰঙিলীক বিয়া দিবলৈ মাকে দেউতাকক কুটুৰি আছিল ৰঙিলীয়ে পৰ্দাবোৰ লৈ কুৱাৰ পাৰ পালেগৈ ঠেলা চাবোন সানি কোমলাই লৈ পৰ্দাবোৰ এফালৰ পৰা ঠুকুচি ধুই গ'ল পদ্মৰ কথা ভাবি ধোৱাকে কাপোৰকে ধুই থাকিল চাবোন সনাকে সানি থাকিল ৰঙিলীয়ে পদ্মক কিছু নোহোৱা ল'ৰা মোজাদাৰৰ ঘৰৰ লিকিৰা মোজাদাৰে একো কামতে পিছ হুহুকি নহা পদ্মক নিজৰ পুতেকতকৈও বেছি মৰম কৰে সেয়ে তাক পথাৰৰ মূৰৰ মাটি এডৰা উপহাৰ স্বৰূপে দিছিল ঘৰ সংসাৰ কৰিলে লাগিব পাৰে বুলি পদ্ম গাঁৱৰ সকলোৰে মৰমৰ কাৰোবাৰ ঘৰত কিবা কাম ওলালে পদ্মকৈ হাজিৰ হয় বিয়া সকাম সকলোতে পদ্ময়ে আগভাগ নললে নহয়েই ৰঙিলীৰ লগৰবোৰে কাপোৰ ধুবলৈ নৈ লৈ যায় ৰঙিলীক মাকে যাবলৈ তেনেকৈ নিদিয়ে গাভৰু ছোৱালী অপদেৱতাৰ দায় দোষ লাগে বুলি লগৰবোৰ আহি কাকুতি মিনতি কৰিলে কেতিয়াবা যাবলৈ দিয়ে তেনেকৈয়ে পদ্মৰ লগত চিনাকি হৈছিল পদ্মই কেতিয়াবা ঘাঁহ কাটিবলৈ আৰু কেতিয়াবা জাল মাৰি মাছ ধৰিবলৈ যায় হৃষ্টপুষ্ট পাহুৱাল পদ্মৰ লগত ছোৱালীবোৰে মুখ চুপুতি মাৰি কাপোৰ ধুই থাকে কোনোবা এজনে হাতৰ টিপতে তামোল এখনো লৈ যায় পদ্মলৈ বুলি ৰঙিলীৰ আকৌ পদ্মলৈ লাজ লাগে পদ্মই বুকু আৰ পাৰ হৈ যোৱাকৈ যিটো চাৱনি দিয়ে ৰঙিলী লাজতে মুচকচ যায় সেই পদ্মৰে প্ৰেমত পৰি ৰঙিলী চকুৱে দুয়ো বহু কথা কৈ যায় কিন্তু কাষ চাপিবলৈ ভয় সংকোচ এটাই বাধা দিয়ে ৰঙিলীক উদ্দেশ্য কৰি পদ্মই কেতিয়াবা বিহুগীত এটাও জুৰে কিনো খাই পাহৰিম তোকে ঐ লাহৰি কিনো খাই পাহৰিম তোক মিচিমি আহিলে বৰবি সানিব তাকে খাই পাহৰিম তোক ছোৱালীবোৰে সিহঁত দুয়োৰে মনৰ ভাৱবোৰ বুজি উঠিছিল এদিন ছোৱালীবোৰে ৰঙিলীক পদ্মৰ লগত কথা পতাৰ সুযোগ দি আঁতৰি গৈছিল ৰৈ গৈছিল ঘাঁহ কাটি থকা পদ্ম আৰু ৰঙিলী পদ্মই হাতৰ কাঁচিখন দলিয়াই থৈ উঠি গৈ ৰঙিলীক হাতত ধৰি চচৰাই আনি ঘাঁহনি দৰাত বহুৱাই দিছিল আৰু কৈছিল তোক মই এই বহাগতে পলুৱাই নিম ৰঙিলীৰ বুকুখন ঢেঁকীয়ে ধান বনা দি বান্ধিছিল তলৈ বৰ মৰম লাগেও বুলি তামোল খাই ৰঙা হৈ থকা মুখখন ৰঙিলী গালত খহাই দিছিল পদ্ময়ে ৰঙিলী উঠি দৌৰ মাৰিব খোজতে পদ্মই হাতত ধৰি লৈ সুধিছিল তই মোৰ লগত সংসাৰ তৰিব খোজনে নাই নকলি যে পদ্মৰ কথা শুনি দুগাল ৰঙা পৰি যোৱা ৰঙিলীয়ে মাথো মূৰ ডুবে সন্মতি প্ৰদান কৰি আঁতৰি গৈছিল সেইদিন ধৰি বুকুৰ ধপধপনিটো বাঢ়ি গৈছিল ৰঙিলীৰ আনহাতে পদ্ময়ে কঠোৰ শ্ৰম কৰি দুই এপইচাকৈ গোটাই মোজাদাৰৰ দেউতাই উপহাৰ স্বৰূপে দিয়া পথাৰৰ মূৰৰ মাটি এটুকুৰাত সৰুকৈ এটা ঘৰ সজা কাম আৰম্ভ কৰিলে দুয়োৰে সপোনবোৰ ডেউকা মেলি উৰিবলৈ আৰম্ভ কৰিলে ঠিক তেনেতে ৰঙিলীৰ ওপৰত মোজাদাৰৰ সৰু পুতেকৰ চকু পৰিল সদ্য যৌৱনা ৰঙিলীৰ কুণ্ডত কটা চকুৰ মুখ দেখি নিজৰ কৰি পাবলৈ উঠি পৰি লাগিল মোজাদাৰৰ পো
ৰঙিলে চকু পাৰি দেখিব নোৱাৰিছিল মৌজাদাৰৰ পুত্ৰ যদুক। সি ৰাস্তাই ঘাটে ৰঙিলীক লগ কৰিবলৈ ৰৈ থাকে। তাৰ কুটিল চাৱনি যেন ৰঙিলীৰ হাড়ৰ মাজলৈকে সোমাই যায়। যদিও ৰঙিলীক ৰাস্তা ঘাট য'তে পাই আমনি কৰিবলৈ ধৰে। ভয়ত ৰঙিলে বাহিৰলৈ যোৱাটো বন্ধ কৰি দিলে। গ'লেও লগৰ কেইবাজনী মিলিহে যাবলৈ ল'লে। কথাটো শুনো ঘনাকৈ ৰঙিলীৰ দেউতাকৰ কাণতো পৰিল। তেওঁ প্ৰমোদ গণিল। তেওঁ জানিছিল মৌজাদাৰৰ পো যদু ভাল ল'ৰা নহয়। তেওঁ ৰঙিলীক গা বচাই থাকিবলৈ ক'লে। পদ্মই কথাটো গম পাই টিঙিৰি তোলা হৈ পৰিছিল। কিন্তু ৰঙিলীয়ে পদ্মক নিজৰ শপত দি খঙত যাতে একো ভুল নকৰে বাৰে বাৰে সকীয়াই দিয়ে। ডাঙৰ মানুহৰ লগত ফেপেৰি পাতি ল'লে নিজৰে অমংগল বুলি বুজানি দিয়ে। পদ্ম শংকিত হৈ পৰে ৰঙিলীক লৈ। যদিও আগতকৈও কেইবাজনী ছোৱালীৰ জীৱন ধ্বংস কৰি থৈছে। পদ্মৰ মাথো কেনেদৰে ৰঙিলীক নিজৰ কৰি আনিব পাৰে তাৰে চিন্তাত লাগিল। ঘৰ সজাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। সৰু সুৰা দুই এটা কাম বাকী ৰৈছিল। ৰঙিলীহঁতৰ বিহুৰ যা যোগাৰ সম্পূৰ্ণ হৈছিল। বাকী ৰৈ গৈছিল মাথো পিঠা খুন্দাৰ কামটো। পিঠা উৰুকাৰ দিনা খুন্দা হয়। উৰুকাৰ নিশাটো সাৰে থাকি ৰঙিলী আৰু মাকে পিঠা প্ৰস্তুত কৰে। উৰুকালৈ দুদিনমান থাকোঁতে এদিন ৰাতি মহাজনৰ পুতেকে লগৰ দুটামানৰ সৈতে আহি ৰঙিলীহঁতৰ দুৱাৰত ৰঙিলীৰ নাম লৈ টুকুৰিয়ালে। দেউতাকে ৰঙিলীক ভিতৰলৈ যাবলৈ কৈ দুৱাৰ খুলি দিলে। ধুমুহাৰ দৰে যদু লগৰ কেইটাৰ লগত সোমাই আহিল আৰু নিমিষতে মদৰ ভেকেটা ভেকেট গন্ধ এটা বিয়পি পৰিল কোঠাটোত। যদু সম্পূৰ্ণ মদত নিচাত আছিল। সি ৰঙিলীৰ দেউতাকক ৰঙিলীক তালৈ এই বহাগতে বিয়া দিবলৈ ধমকি দিলে আৰু যদি নিদিয়ে তেন্তে গৰু বিহুৰ দিনা চচৰা লৈ যাব বুলি ক'লে। তাৰ কথা শুনি মাক জীয়াকে ভিতৰতে তাপ মাৰিলে। দেউতাকৰো চিন্তা সোমাই গ'ল। সিহঁত যোৱাৰ পাছত দুৱাৰখন বন্ধ কৰি তেওঁ ঠাইতে বহি পৰিলে। মৌজাদাৰৰ গাঁৱৰ মানুহে সমী কৰে। তাৰে সুবিধা লৈ যদুৱে গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৰে গাত হাত দিবলৈ কুণ্ঠাবোধ নকৰে। সি কৰিম বুলি কোৱাটো কৰেই। সেই ৰাতি কাৰো পেটলৈ ভাত নগ'ল। পিছদিনা দুপৰীয়া মাকে ভাত ঘুমটি মাৰি থকাৰ সময়ত ৰঙিলীয়ে মনে মনে গৈ নদীৰ পাৰ পালেগৈ। পদ্ম নৈৰ পাৰতে আমন জীৱনকৈ বহি আছিল। সিও এটা সঠিক সিদ্ধান্ত ল'ব পৰা নাছিল ৰঙিলীক পলুৱাই নিব নে বিয়া কৰাই নিব। বিয়া কৰাবলৈ ৰঙিলীৰ মাক দেউতাকে সন্মতি দিব জানো? লোকৰ ঘৰত কাম কৰা ল'ৰা এটাৰ হাতত নিজৰ জীক গতাই দিব জানো? সেইবোৰকে ভাবে পদ্মৰ মনত মকৰা জাল বান্ধিছিল। ঠিক তেনে সময়তে ৰঙিলী আহি ওলাইছিল। ৰঙিলী আহি পদ্মৰ কাষত বহি যোৱা ৰাতি হৈ যোৱা সকলো কথা কৈছিল আৰু মাক দেউতাক যে তাইক লৈ চিন্তান্বিত হৈ পৰিছে সেইটোও ক'লে। দুয়ো অলপ পৰ মনে মনে খৰস্ৰোতা নৈখনলৈ চাই বহি থাকিল। ৰঙিলীয়ে পদ্মৰ কান্ধত মূৰটো পেলাই দিলে। পদ্মই এটা হাতেৰে ৰঙিলীৰ কঁকালত সাৱটি ধৰি ক'লে, ৰঙিলী মইতো সমাজৰ আগত সাক্ষী কৰি বিয়া কৰাই লৈ আনিম বুলি ভাবিছিলোঁ। কিন্তু সেয়া কৰিবলৈ হ'লে বহুত সময় লাগি যাব। তাৰ আগতে যদি যদুৱে কিবা অনিষ্ট কৰে তোৰ? নাই নাই, মোৰ ভাবিলেই কিবা লাগে। তোৰ একো অনিষ্ট হ'ব নিদিওঁ মই। চৰাই পোৱালিক দেউকাৰ তলত ৰখাৰ দৰে ৰাখিম তোক। কাৰো চাহটোও চুব নোৱাৰিব তোক। এইখন দেখিছ বুলি কৈ তাৰ কাষতে থকা মেচি দাখন দাঙি দেখুৱালে। তলৈ বেয়া দৃষ্টি দি চোৱাটোক এইখনেৰে কাটি দুচেও কৰিম মই। ওচৰে পাজৰে কোনোবা আছে নেকি বুলি পদ্ম উঠি ইফালে ইফালে চালে। নাই, কোনো দেওমণি চেতাও নাই দূৰ দূৰলৈকে। সি ৰঙিলে কাণত মুখখন দি ক'লে, কাইলৈ ৰাতি ঘৰৰ মানুহ খোৱাৰ পিছত তই ঘৰৰ পিছফালে ওলাই আহিবি। মই গৈ তোক লৈ আনিম, চাবি যাতে কথাটো কোনেও গম নাপায়। ৰঙিলে যেন এতিয়াহে উশাহটো ঘূৰাই পালে। পদ্মৰ পৰা বিদায় লৈ তাই ঘৰ পালেগৈ। সেই ৰাতি তাই টোপনি নাহিল। ইকাঠি সিকাঠি হৈ গোটেই ৰাতিটো পাৰ কৰিলে। দিনটো কাম কৰাৰ ভাগৰত টোপনিত লালকাল হৈ থকা মাকৰ শান্ত মুখখনলৈ চাই ৰঙিলীৰ বুকুখন খুন্দা মাৰি ধৰিলে। মুখখন গাৰুটোত হেঁচি ধৰি কান্দি উঠিল তাই। আনদিনাকৈ আজি তাই সোনকালে উঠিলে। ঘৰৰ বাঢ়ি বন কৰি গাটো তিয়াই চাহৰ জুই জ্বলাই মাকক জগাবলৈ মাত দিলে। মাকে তাইক কি হ'ল ইমান সোনকালে উঠিলি কিয়? গা চা বেয়া নেকি বুলি ব্যস্ত হৈ পৰিল। ৰঙিলে, নহয় অ আই, সোনকালে সাৰ পাই গ'লো বুলি মাকৰ কাষৰ পৰা আঁতৰি গৈ চকু পানী টুকিলে। মাক দেউতাক অকলশৰীয়া হৈ পৰিব তাইৰ অবিহনে ভাবিয়ে তাইৰ কিবা লাগিল। মুখ ধুই অহা দেউতাকৰ চকুলৈ নোচোৱাকৈ চাহৰ বাতিটো আগবঢ়াই দিলে। গুড়ৰ লদাটো হাত পাতি লৈ দেউতাকে ক'লে, কি অ আই, সোনকালে উঠাৰ অভ্যাস কৰিছ নেকি বুলি হাঁহি মাৰি উঠিল। ৰঙিলে হাঁহিব নোৱাৰিলে আজি। বুকুৰ একণত বিষ এটাই জুমুৰি দি উঠিল। দিনটো তাই চটফটাই পাৰ কৰিলে। ৰাতি ভাত খাই সকলো শুবলৈ গ'ল। মাকৰ বিচনাত পৰা মাত্ৰকে টোপনি আহে। দেউতাকৰ বিচনাখন সিহঁতৰ বিচনাৰ কাষতে। তেওঁ ঘোষা এটা গাইহে টোপনি যায়। তেওঁৰ নাক বজাৰ শব্দলৈ ৰঙিলী বাট চাই ৰ'ল। দেউতাকৰ নাক বজাৰ শব্দ শুনাৰ লগে লগে ৰঙিলী লাহেকৈ উঠি বহিল। মাকৰ ভৰি চুই সেৱা এটা কৰিলে। দেউতাকৰ ভৰি শিতানলৈ গৈ ভৰিখন লাহেকৈ হাতেৰে স্পৰ্শ কৰি তাই আঁতৰি আহিল। চাদৰখনেৰে মূৰটো ঢাকি ল'লে আৰু হাত সাৰে ভৰি সাৰে চৰাঘৰৰ দুৱাৰখন খুলি তাই ওলাই আহিলে। চিধা গৈ তাই কুৱাৰ পাৰ পালেগৈ। পূৰ্ণিমা হৈ যোৱাৰ বেছি দিন হোৱা নাই। জোনৰ পোহৰ পৰি কুৱাৰ পাৰ পোহৰ হৈ আছিল। তাই যোৱা দেখি পিছফালে বাৰীত মহৰ কামোৰ খাই ৰৈ লৈ থকা পদ্ম ওলাই আহিল। ৰঙিলীৰ মুখখন পদ্মক দেখি ফৰকাল হৈ পৰিল। পদ্মই হাতটো আগবঢ়াই দিলে। ৰঙিলে হাতটো ধৰিব খোজোতে পিছফালৰ পৰা কোনোবা এজন অহাৰ উমান পালে। দুয়োৰে মুখখন নিমিষতে কেহেৰাজ বৰণ হৈ পৰিল। সেয়া ৰঙিলীৰ দেউতাক আছিল। তেওঁ আহি সিহঁতৰ কাষ পালেহি। দিনটোৰ তোৰ চটফটনি দেখি কিবা এটা মনে গন্ধাইছিলাই। পেটৰ পোৱালি তই, ইমান কোনো উমান নাপামনে মই? মোক এবাৰলৈ নকলি কিয় আই? আমি জানো তোৰ শত্ৰু? পদ্ম আৰু তোৰ কথা মই আগতেই জানিছিলোঁ আই। মাৰাকো পদ্মৰ বিষয়ে কাণ চোৱাম বুলি ভাবি আছিলোঁ। হ'ব বাৰু দে, এইবোৰ কথা পাতিবলৈ সময় নাই এতিয়া। চাওঁ আই, তোৰ হাতখন দেচোন। ৰঙিলে হাতখন আগবঢ়াই দিলে। পদ্ম, তোৰ হাতখনো দে। পদ্মই আগুৱাই দিয়া হাতখনত ৰঙিলীৰ হাতখন তুলি দি কয়, মোৰ ছোৱালী আজিৰ পৰা তোৰ দায়িত্বত। চাবি যাতে তাই কোনো কথাতে কষ্ট নাপায়। আৱেগিক হৈ পদ্মই আঁঠু কাঢ়ি ৰঙিলীৰ দেউতাৰ ভৰিৰ পৰি
সেৱা জনালে। ৰঙিলীক এটা হাতেৰে বুকুলৈ চপাই দেউতাকে ক'লে, যা যা, নতুন জীৱন আৰম্ভ কৰগৈ। পদ্মৰ ৰূপত তই উপযুক্ত জীৱনসংগী পাইছ। মই নিশ্চিন্ত হ'লো আৰু তোক লৈ। ৰঙিলীয়ে উচুপি উঠি ক'লে, পিতাই, মাৰাৰ কথা চিন্তা নকৰিবি, মই মাৰাক বুজাম। তহঁত দুয়ো মাথো বিহুৰ দিনা পুৱা আহি মাৰাৰ ভৰিত দীঘল দি পৰিবিহি। মাৰৰ অন্তৰখন বৰ কোমল, তহঁতক নিশ্চয়কৈ আদৰি ল'ব। যা যা, নতুন জীৱনে তোক হাত বাউলি মাতি আছে। পদ্মই ৰঙিলীৰ হাতত ধৰি খোজ ল'লে। ৰঙিলীয়ে দেউতাকক নেদেখা হোৱালৈকে উভতি চাই গৈ থাকিল নতুন জীৱনৰ পাতনি মেলিবলৈ। বাৰীৰ ঢাপৰ ডাল ভৰি ফুলিত উঠা তগৰ জোপাই যেন নিজৰ উপস্থিতিৰ উমান দি মলবলাই উঠিল। তগৰ জোপাৰ সুগন্ধ বুকু ভৰাই সুমুৱাই লৈ কাম কৰি কৰি বজ্ৰ কঠিন হৈ পৰা পদ্মৰ হাতত ধৰি দৃঢ় বিশ্বাসৰে ৰঙিলী আগবাঢ়িল। ধন্যবাদ।